Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আল্লাহৰ অশেষ ৰহমতত ময়ো ভালে আছো আৰু এতিয়া সবৰ পৰা শুভেচ্ছা জনাই ব্লগটো আৰম্ভ কৰিছো তো বলক বৰা স্পেশাল আজি অলপ ৰাতিপুৱা বেলেগ খাবলৈ মন গৈছে তে বৰা চাউলৰ ভাত বনালো মই হাজবেণ্ডৰ কাৰণে মই উলিয়াই লৈছোঁ বৰা চাউলৰ ভাত লগতে কিচমিচ দিছোঁ আৰু অকণমান নিমখ ছটিয়াই দিছিলোঁ তাৰপিছতে মই গুড় দি দিছোঁ আৰু ফ্ৰিজত আছিলে সেইকাৰণে অলপ টান হৈ আছে গুড়খিনি উলিয়াই মই গাখীৰো দিম মানে গাখীৰেৰে খাব আৰু বৰা চাউলৰ ভাত তো হাজবেণ্ডক উলিয়াই দি তাৰপিছত মই আৰু ৰাইচাও খাই ল'ম তো চাওক তো kalakand বনাবৰ কাৰণে মই ইয়াতে চানা ফটাই লৈছোঁ ইয়াত 1.5 লিটাৰ গাখীৰৰ চানা আছে তো চানাখিনি মই মিক্সিটোত ঢালি এতিয়া ব্লেন্ড কৰি ল'ম মিক্সিটোত মাৰি লোৱাৰ পাছত এতিয়া চানাখিনি এনেকুৱা টাইপৰ হৈ গ'ল এতিয়া মই যেটো কৰিম নন ষ্টিক পেন এখন ল'ম নন ষ্টিক পেন এটা লৈ লৈছোঁ মই ইয়াতে মই চাহ খোৱাৰ কাপেৰে 2 কাপ গাখীৰ লৈছোঁ ফুল ফেট ক্ৰীম গাখীৰ হয় আৰু অকণমান চেনি ইয়াতে এড কৰি লৈছোঁ এতিয়া গাখীৰখিনি উতলালৈকে ৱেইট কৰিম চাওক এইখিনি অলপ উতলি আহিছে মই উতলি অহালৈকে ৱেইট কৰিম বুলি কৈছিলোঁ এতিয়া মই ইয়াতে 2টা ইলাচি চিঙি দি দিছোঁ তাৰ অলপ লৰাই ল'ম এতিয়া মই চানাখিনি ইয়াত ঢালি দিম চানাখিনি দিয়াৰ লগে লগে মই এতিয়া লৰাই থাকিম এই ধৰণে ভালকে মই লৰাই থাকিম যাতে তলৰ পৰা লাগি নাহে সেইকাৰণে মানে মিডিয়াম ফ্লেমত ৰাখিব আৰু বাৰে বাৰে অনবৰত লৰাই থাকিব লাগিব যাতে তলৰ পৰা লাগি নধৰে আৰু ইয়াৰ লগতে অকমান চেনি এড কৰি দিছোঁ মিঠাটো নিজৰ জোখাৰে দিব কাৰণ কালাকানত মিঠাটো কম হ'লে খাবলৈ ভাল হয় এতিয়া চাওক অলপ লৰোৱাৰ পাছত উতলি অহাৰ পাছত অলপ পনীয়া নিচিনা হৈ গৈছে ইয়াৰ মাজতে মই আৰু এটা ইলাচি চিঙি দি দিছোঁ আৰু চাক লৰাই যাতে মানে পেনটোত লাগি নধৰে তেতিয়ালৈকে লৰাই থাকিব লাগিব মানে পেনটোত এৰি দিয়াকে তাৰপিছত শুকাই যোৱাৰ পাছত মই যেটো পৰ্যায়ত দেখুৱালোঁ তেনেকৈ ঢালি দিব এনেকৈ কাঁহী এখনত ঢালি দিব ঢালি চাৰিওফালৰ পৰা সেট কৰি দিব আৰু মানে বৰ্তমান গৰম হয় গতিকে মই এইটো ফ্ৰিজত ৰাখি দিম এনে ধৰণে টান হোৱালৈকে আৰু যদি ঠাণ্ডাৰ সিজন হয় ৰুম টেম্পাৰেচাৰত ৰাখি থব মানে দেৰিলৈকে ৰাখি থলেও অসুবিধা নাই তাৰপিছত ইয়াৰ পাছতে মই লৈ লৈছোঁ 1/2 লিটাৰ গাখীৰৰ পৰা চানা উলিয়াই এতিয়া চানাখিনি মই কাপোৰত ভালদৰে চেপি শুকুৱাই লৈছোঁ অকণমান যাতে চানাৰ পানী নাথাকে এতিয়া এইখিনি মই ভাঙি ল'ম ভাঙি মই ইয়াতে দিম এচামুচ ময়দা আৰু এচিকুট বেকিং পাউডাৰ মই এইখিনিৰে বনাম গুল্লা এতিয়া এইখিনি মই ভালদৰে মঠি ল'ম মচলকৈ মঠি লোৱা যেটো কয় এনেধৰণে ভালকৈ মঠি ল'ব লাগিব কাৰণ গুল্লাটো মঠাৰ ওপৰতে ডিপেণ্ড কৰে সেইকাৰণে মই ভালদৰে এতিয়া মঠি ল'ম এখনত মই পানী লৈ লৈছোঁ আৰু পানীত মই চেনি দি দিছোঁ কাৰণ চেনিটো অলপ কমাই দিছোঁ মিঠাটো নিজৰ
সোৱাদ অনুসৰি দিব আমি মিঠাইটো কম খাওঁ গতিকে চেনিটো কম দিছোঁ আৰু লগতে এচামুচ গাখীৰ পানীৰ লগত মিহলাই দি দিছোঁ এই গাখীৰটো দিয়াৰ কাৰণ হ'ল উতলাৰ পাছত যিটো ফেন উঠিব ফেনটো উতলি পেলাই দিলে চেনিত ধৰক যিকোনো অলপ যদি লেতেৰা থাকে আৰু সেইখিনি ওলাই যায় আৰু ফেনটোৰ লগত তেতিয়া পৰা ক্লিন হৈ যায় পানীখিনি চেনি পানীখিনি মানে এইখিনি মই উতলালৈকে চাম চাওক উতলি আহি গ'ল এই ফেন ওলাই আহিছে এই ফেনখিনিতে তুলি পেলাই দিলে হৈ যাব মানে চেনিত যদি অকণমান কিবা লেতেৰা থাকে ওলাই যাব আৰু গোলাৰ কালাৰটো একদম বগা হ'ব দেখিবলৈ ভাল হ'ব লগতে খোৱাটো ভাল হ'ব এতিয়া চেনি পানীখিনিত মই এটা এটাকৈ গোলা দি দিছোঁ মই পূৰা হাই কৰি লোৱা নাই ফ্লেমটো নহ'লে বেয়া হৈ যাব পাৰে গোলাটো ফাটি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে মই মিডিয়াম ফ্লেমটো কৰি তাৰপিছত গোলা এটা এটাকৈ মই গোল বনাই আছোঁ আৰু দি আছোঁ এটা দি ট্ৰাই কৰি চাইছোঁ ফটা নাই গতিকে গোলাটো পাৰফেক্ট হৈছে এতিয়া মই এটা এটাকৈ গোটেইকেইটা বল ইয়াত দি দিম চাওক এটা এটাকৈ বলবোৰ দিয়াৰ পাছত ধুনীয়াকৈ ফুলি উঠিছে মানে গোলাবোৰ ডাবল সাইজৰ হৈ গ'ল ফটাও নাই কিন্তু গোলাবোৰ একদম পাৰফেক্ট হৈছে আপোনালোকে ৰেচিপিটো ফলো কৰি চাব পাৰে চাওক মোৰ গোলাখিনি ৰেডি হৈ গ'ল একদম সফ্ট হৈছে মানে এটা বস্তু ফলো কৰিব লাগে যাতে চানাখিনি ভালদৰে শুকাই যায় আৰু লগতে মঠাটোৰ ওপৰত ডিপেণ্ড কৰিব লাগে চাওক মোৰ গোলাখিনি ৰেডি হৈ গ'ল তো যিকোনো স্পেচিয়েল অকেজনত বনাই পেলাব পাৰে ঝটপটকৈ দুটা মিঠাই ৰেচিপি অলৰেডি শ্বেয়াৰ কৰিলোঁ মই Happy birthday to you. Happy birthday, dear Raishai. Happy birthday to you. কালাকানবোৰ এতিয়া টান হৈ গ'ল গতিকে মই কাটি ল'ব পাৰোঁ টান হৈ গ'ল মানে কালাকানটো কালাকানি হ'ব লাগিব টান হোৱাৰ পাছত বা 10 ঘণ্টা থৈ দিয়াৰ পাছত হওক বা আপোনালোকে যদি এসপ্তাহ ফ্ৰিজত থৈ দিয়ে যাতে কালাকানটো কালাকানি হৈ থাকে বৰফি নহয় সেইকাৰণে বনাওঁতে মই যিটো প্ৰচেছত ঢালিছিলোঁ মানে যিটো সময়ত ঢালিছিলোঁ সেইটো সময়তে ঢালিব লাগিব বেছি টান কৰি পেলালে কালাকান নহয় বৰফি হৈ যাব এতিয়া কাটি লৈছোঁ খুলিব পাৰিম মজা না মাৰোৱাৰী কালাকান তো চালেই বন্ধুসকল কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মোৰ কালাকান ৰাইছা বেবী ড্ৰেছ ওলাই গ'ল চবে বৰাত স্পেচিয়েল আৰু এয়া হৈছে আমাৰ হাজবেণ্ডৰ আমাৰ নহয় চৰি মোৰ হাজবেণ্ডৰ কাপোৰ হয় এয়া পাঞ্জাবী কুৰ্তা পিন্ধিব আৰু ৰাইছা কাপোৰ পিন্ধাই লওক আমার সলিড ড্রেস হিজাবটো পিন্ধাই লওক क्या मतलब सही से salam dia salam এনেকে salam দিয়ে এটা দোয়াহে ধৰিছা মোৰ ছোৱালীক ধুনীয়া লাগিছে কোৱা সবে বৰাত মোবাৰক কোৱা সবে বৰাত মোবাৰক হাজবেণ্ড মছজিদত গ'ল নামাজ পঢ়িবলৈ আৰু ময়ো মোৰ নামাজখিনি আদায় কৰি লৈছোঁ মানে গোটেইখিনি আদায় হোৱা নাই তথাপি মই আধা পঢ়িছোঁ পঢ়ি এতিয়া কোৰাণ শ্বৰীফ পঢ়িবলৈ লৈছোঁ কাৰণ নামাজৰ কোনো সীমা নাথাকে ইবাদতৰ কোনো সীমা নাথাকে যিমান বেছি কৰিব পাৰে সিমানেই ভাল গতিকে মই নামাজ পঢ়িছোঁ এতিয়া কোৰাণ শ্বৰীফ তিলাৱাত কৰিবলৈ বহিলোঁ অলপ তো ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ ৰাইছাক খুৱাই মই অলৰেডি তাইক খুৱাই দিছোঁ কাৰণ তাই আজি জল্দি হৈ গৈছে অলপ
নামাজ পঢ়ি উঠাৰ পাছত এতিয়া মই মোৰ ৰাতিৰ আহাৰ খাবলৈ বহিছোঁ। হাজবেণ্ডৰ কাৰণে ৱেইট কৰি চাওক সময় এতিয়া কিমান হ'ল। তো বেছি বহলাই নাথাকোঁ, ব্লগটো আজি ইয়াতে সামৰণি মাৰিলোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই নিব। তো আজি ইয়াতে বাই বাই, টেক কেয়াৰ।